আছে যে মামা CM ট্ৰিপল এ কেতিয়া আমি পাম। আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM ট্ৰিপল এ এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। বন্ধুসকল সকলকে আন্তরিক শুভেচ্ছা জানাই আজির ভিডিওটা আরম্ভ করছি। বন্ধুসকল আপনারা জানে যে CM ট্রিপল এটা নতুন আপডেট আছে, একদম বিগ আপডেট। আপনি শুনিলে আপনারও ভাল লাগিব। বলক আমি ভিডিওটা আরম্ভ। CM ট্রিপল এ 2.0 এপ্লাই কৰিছিলে যিসকল হিতাধিকাৰী কেণ্ডিডেট সেইসকলৰ বাবে বিশেষ এটা ভাল খবৰ আৰু ডাঙৰ বিগ আপডেট লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। আজিৰ এই ভিডিওটো দেখিলে আপোনালোকে গম পাব। বলক আমি ভিডিওটো চাই আহোঁ। বহুতে এইকেইটা দিন মোক সুধি আছে যে মামা CM ট্ৰিপল এ কেতিয়া আমি পাম। আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM ট্ৰিপল এ এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM ট্ৰিপল এ কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM ট্ৰিপল এ এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰোঁ মই যাম, আৰু যিকেইখনত মই যাব নোৱাৰোঁ আমাৰ মন্ত্ৰীসভাৰ সদস্য বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব। আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম। বন্ধুসকলে দেখিলে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে, একদম বিশেষ আপডেট। প্ৰত্যেকটো জিলায় জিলায় অনুষ্ঠিত কৰা হ'ব এই ধন বিতৰণৰ কাৰ্যসূচী। সকলে আজিৰ ইনফৰমেশ্যন ইমান আছিল। যদি ভিডিওটো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু নতুন হলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।